নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আনন্দ ভাই ইউটিউব চেনেললৈ অন্য এটা ভিডিঅ'ৰ সৈতে। আৰু আজি আপোনালোকৰ মাজলৈ বহুত দিন তেনেকৈ ভ্লগছ দিয়া নাই, এইবিলাক কিবা দি আছোঁ। চ' গতিকে আজি আপোনালোকৰ মাজলৈ এটা ভ্লগ লৈ আহিছোঁ আৰু ভ্লগটো হৈছে এটা খানাৰ। আৰু এতিয়া আমি খানা খাবলৈ যাম। এতিয়া খানাটো হৈছে আমাৰ প্ৰাঞ্জল দাহঁতৰ ঘৰত, ধনদাহঁতৰ ঘৰত। আৰু মই এতিয়া গৈ আছোঁ আৰু তালৈ খানা খাবলৈ। ৰেডি চেডি কৰিব লগা হৈছে, সিহঁতে বজাৰ চজাৰ কৰি আছে আৰু এতিয়া মই যাম গৈ পেলাই ভীষ্ম মামাহঁতৰ ঘৰত সোমাম। ভীষ্ম মামাৰ সৈতে একেলগে যাম গৈ পেলাই, তাৰপিছত চাই থাকক শেষলৈকে ভিডিঅ'টো, ধামাকা হ'ব ভ্লগছ, চাই থাকক। এয়া মামা ওলাই আছে, এতিয়া যাবলৈ হ'ল আৰু একদম মেকআপ চেকআপ কৰি ৰেডি বিন্দাছ। সেয়া মামীয়ে মেকআপ কৰি দিছে আৰু একদম মামা। তাৰপিছত এতিয়া যাবলৈ ৰেডি আৰু খানা ৰাতিলৈ, এতিয়া ৰাতিলৈ খানা এতিয়া। একদম পুৰা লেপটপত কাম লাগি আছে। আৰু ধনদা, আজি যে পাৰ্টিটো দিব তাৰ উদ্দেশ্যটো কৈ দিয়ক। আজি উদ্দেশ্যটো এইটো কাৰণে মই খানা এটা আয়োজন কৰিছোঁ। বহুত কষ্ট কৰিলোঁ ইউটিউবত, আৰু তাৰ আজি কিবা এটা পোৱা নিচিনা লাগিছে। সেইটো হৈছে এডচেন্স একাউণ্টৰ যিটো ভেৰিফিকেশ্যন পিন, ইতিমধ্যে আহি পাই গৈছেহি। তাৰ কাৰণে আজি অকণমান মনটো ভাল লাগি আছে, আৰু আনন্দতেও বহুত সহায় কৰিছে মোক। গতিকে আজি খানা এটা আয়োজন কৰিছোঁ চবৰ কাৰণে। তো সেইটোৱে আৰু অইনটোৱে বেলেগ একো কথা নাই। আৰু এটা বিশেষ কথা, কাইলৈ আমাৰ এটা ভিডিঅ' গান এটাও ৰিলিজ হ'ব। দিহানাম, অসমীয়া দিহানাম এটা আমাৰ কণ্ঠদান কৰিছে ভীষ্মনাথে। খুব ধুনীয়া এটা নাম, আবেলি বেলিকা নামটো। শ্ৰীকৃষ্ণৰ নাম, বৰ ধুনীয়া ৰাসৰ এনেকুৱা ধৰণৰ নাম। আপোনালোকে শুনি ভাল পাব। যদি পাৰে আপোনালোকে এবাৰ চাব। নামটো বিৰাট ভাল হৈছে, গানখিনিও ভাল হৈছে, আৰু মোটামুটি আপোনালোকে শুনি ভাল পাব। আৰু বিশেষকৈ যিটো আমি তাত আপোনাৰ পিকচাৰ, আমি যিটো ভিডিঅ' ইউজ কৰিছোঁ, আপোনালোকে সঁচাকৈ চাই কিবা ৰাস এখন চোৱা নিচিনা লাগিব। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাব, আৰু তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ, আছামিজ টিভি প্ৰাঞ্জল মোৰ ৰিলিজ হ'ব মোৰ চেনেলত। গতিকে আশা কৰিছোঁ আপোনালোকে যদি মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, তেতিয়া ছাবস্ক্ৰাইব কৰিব, আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব। আৰু লগতে আনন্দই একদম বিৰাট ভাল ভাল কাম কৰি আছে, এখন আখ্যান বনাই আছে, আপোনালোকে শুনিবলৈ পাব। আনন্দৰো এটা অতি সোনকালে আহি আছে। তো গতিকে আপোনালোকে তাকো অকণমান ছাপোৰ্ট কৰক, আৰু আমাকো ছাপোৰ্ট কৰক, আৰু আগতে যেনেকৈ মৰম দিছে আৰু মৰম দি যাব বুলি আশা কৰিলোঁ। ধন্যবাদ। আৰু এতিয়া চলি আছে খানাৰ আয়োজন। আৰু কি ধনদাই যিটো নতুন নতুনকৈ ছেটআপ খুলিছে, আৰু ষ্টুডিঅ'টো বনাইছোঁ, আৰু লাহে লাহে বহুত কষ্ট কৰা হৈছে। ধনদাই বহুত কষ্ট কৰিছে। তো গতিকে তাৰ কিবা এটা ফল পোৱাৰ নিচিনা লাগিছে। এতিয়া ছাকচেছফুল হিচাপে হৈছে আৰু কিবা এটা। তো গতিকে আপোনালোকে যিখিনি মৰম দিছে, কিবা এটা যে পাম, খাটাং হৈছে আৰু সেইটোৱে কথা। আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে এইখিনি হ'বলৈ আজি সক্ষম হৈছে। গতিকে আগলৈও তেনেকৈ আপোনালোকে মৰম দিব, মৰম কৰিব, আশীৰ্বাদ কৰিব, যাতে মই আগুৱাই যাব পাৰোঁ, আৰু ধনদাও তেনেকৈ আগুৱাই যাব পাৰে। ইমানখিনিয়ে কামনা কৰিলোঁ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আজি খানা দগৰি হ'ব, একদম পূৰা জবৰদস্ত।
ফাৰ্ষ্ট ক্লাছ দিছেনে? আমাৰ যিমান দূৰ গ'লেই একো নহয়। মাংস হৈ পৰিছে খানা একদম পূৰা মাংস এয়া কাটা হৈ আছে হাঁহ টানি থাকিব আজি বাবা কেনেকুৱা লাগিব খাই কওক কওক কিবা এটা আজি খানাটো উপলক্ষে আনন্দই বনাইছিল নহয়। অঁ ভালে লাগিব অঁ এয়া আমাৰ ইউটিউবত আমি অলপ আগবাঢ়িছোঁ ইউটিউব চেনেলত আছামিজ টিভি প্ৰাঞ্জলৰ এই আগবাঢ়াৰ কাৰণে আজি তাৰ উপলক্ষে আমি ইয়াতে খানা খাইছোঁ ইয়াতে হাঁহ কটা হৈ আছে চীনা হাঁহ আৰু ভালে লাগিব চাগে খানা খাই আমাৰ ভাল লাগিব সংগী সকলোৱে আছে অঁ এয়া আমাৰ হাঁহ কটা স্পেচিয়েলিষ্ট খাকীৰ পৰা আহিছে দেই ধন্দা একদম পুৰা পোহৰ যোগান ধৰি আছে মই লাইট দি আছোঁ, মই লাইট দি আছোঁ। লাইটমেন তাৰপিছত ইয়াত দৰ্শক মণ্ডলী ধন্দা কি ক'ব ধন্দাই ক'লে আৰু মই ক'লো অঁ ধন্দাই এতিয়া ক'লে আকৌ বেছিকৈ কোৱা নিচিনা হৈ যাব। অঁ এই ব্ৰইলাৰ অৰ্ণভোজনত লাগি আছে একদম পূৰা চব বৌহঁতে ভগাই আছে আৰু মই খালী গাই আছোঁ এই আপোনাক উঠোৱাই নাই এতিয়ালৈকে এতিয়া মাংস দেখিছে হাঁহ এই জোলখিনিহে দেখিছে। ধন্দা খাইছে বঢ়িয়া খাওক এতিয়া ময়ো খাওঁ আৰু ষ্টাৰ্ট কৰোঁ আৰু খাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া আপোনাক দেখাব নোৱাৰোঁ খোৱাটো গতিকে খোৱাটো একদম পূৰা মানে জবৰদস্ত চব দেখুৱালে আমি খোৱাটো দেখুৱাব চব দেখাব পাৰোঁ কিন্তু খোৱাটো দেখাব নোৱাৰোঁ মানে খোৱাটো বেলেগকৈ পৰিব মানে সেইটো কাৰণে খোৱাটো দেখাব নোৱাৰোঁ এতিয়া চব অৰ্ণভোজনত লাগি আছে এয়া দেখিছে গতিকে আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ কিন্তু আৰু যদি অকণমান থাকে তেনেহ'লে মই অকণমান দেখাবলৈ আপোনালোকক চেষ্টা কৰিম আমি অকণমান নাম চাম গাম মানে ভিতৰতে আমাৰ যিটো ষ্টুডিঅ' আছে প্ৰাঞ্জল প্ৰতিম যিটো ষ্টুডিঅ' আছে সেইটো ষ্টুডিঅ'ৰ ভিতৰত আমি মানে অকণমান নামৰ আখৰা কৰা ভিডিঅ'বিলাকত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যদি পাৰোঁ তেনেহ'লে আপোনালোক চাই থাকক স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে গতিকে এতিয়া বিদায় মাগিছোঁ আৰু এতিয়া খাদ্যত ধৰি